যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱী, জুবিন গাৰ্গৰ ন্যায় কেতিয়া পাব, জুবিনদাৰ ন্যায় আমি সোনকালে পাবনে নাই, এইটো আপডেট লৈ আপোনালোকৰ মাজত আৰু মই প্ৰথমবাৰৰ পৰা আপোনালোকে শেষৰলৈকে ভিডিঅ'টো চাব। আকৌ এবাৰ ন্যায়ৰ বাবে মই এটা আপডেট লৈ আহিলোঁ। আমাৰ গৰিমা বৌৱে কি কথা ক'লে বা নিউজত কি ঘোষণা কৰিছে আপোনালোকে নিউজত চাই ল'ব, ঠিক আছে। জুবিনদাৰ আজিলৈকে মই ভাবাই নাছিলোঁ জুবিনদাৰ যে ইমান দেৰি থাকিব ন্যায়ৰ বাবে। আজি 5 মাহ ধৰি পাৰে হৈ গ'ল ন, 6 মাহ পাবয়ে বা 7 মাহ হৈ যাব। ছেপ্টেম্বৰৰ 19 তাৰিখে জুবিনদাৰ মৃত্যু হৈছিল। এতিয়া কি মাহ আহিবয়ে ন, এতিয়া ফেব্ৰুৱাৰী মাৰ্চ আৰু পাবয়ে 1 তাৰিখৰ পৰা, কালিৰ পৰাই মাৰ্চ। এতিয়া আপোনালোকে ভাবি চাওক জুবিনদাৰ ন্যায়টো ইমান দেৰিকৈ কিয় লাগিলে। সামান্য মানুহ কিবা এটা দুৰ্ঘটনা কিবা এটা হ'লে আমি ন্যায় পাম জানো? কেতিয়াও নাপাব। ইমান ডাঙৰ শিল্পীয়ে আমাৰ জুবিনদাৰ যদি ন্যায় পোৱা নাই, আৰু সাধাৰণ মানুহে ন্যায় পোৱাটো মানে একদম অসম্ভৱ আছে, ঠিক আছে। আপোনালোকে নিউজটো চাই ল'ব। আৰু জুবিনদাৰ ন্যায়ৰ বাবে মই প্ৰতিদিনে ভিডিঅ' বনাই আছোঁ জুবিনদাৰ বাবে। মই বেলেগ ভিডিঅ' বনোৱা নাই, খালি জুবিনদাৰে নিউজ আপডেট দি আছোঁ। আৰু আপোনালোকে এছামিছ ভিডিঅ' দিলে মই জুবিনদাৰে ভিডিঅ' দি আছোঁ, কাৰণ মই জুবিনদাৰ অনুৰাগী হয়, যাতে জুবিনদাৰ ন্যায় অতি সোনকালে পাব বুলি ভিডিঅ' দি আছোঁ, ঠিক আছে। এতিয়া আমাৰ মামাই কি ঘোষণা কৰিছে, ন্যায়টো দিব কিন্তু অলপ দেৰি লাগিব, এনেকুৱা এটা কথা ক'লে। আৰু আমাৰ গৰিমা বৌৱে হত্যাকাৰীক অলপ শাস্তি দিবলৈ অনুৰোধ কৰিছে। ময়ো কৈছোঁ যে হত্যাকাৰীক অতি সোনকালে শাস্তি দিবলৈ লাগে, নহ'লে এই হত্যাকাৰীবিলাকে কেতিয়াও জুবিনদাৰ আত্মা শান্তি নাপাব আৰু গৰিমা বৌও শান্তি নাপাব। ইমান ভাল মানুহ এজনক, ইমান ডাঙৰ মানুহ এজনক কিবা হত্যা কৰাটো কিবা কাৰণ আছিল নেকি? কি মানে জুবিনদাৰ কিবা এটা সিহঁতৰ কিবা কৰিছিল নেকি, কিবা অসুবিধা আছিল নেকি জুবিনদাৰ সিহঁতৰ? তেনেহ'লে ইমান ডাঙৰ শিল্পীক তেনেকৈ হত্যা কৰিব পাৰিলে? আপোনালোকে অলপ ভাবি চাওক। কি ক'ম বাৰু, এতিয়া শ্বেয়াৰ কৰি দিয়া হ'ল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাবা নিউজত কি কথা ক'লে, ঠিক আছে। চাই লোৱা বন্ধু বান্ধৱী। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা আপোনালোকে অলপ জনাই দিব দেই, শ্বেয়াৰ কৰি দিব। আৰু জুবিনদাৰ বাবে এটা কমেণ্ট লিখি দিব। যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। চাই লোৱা ভিডিঅ'। যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত তিনিটাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো অতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। আমাৰ সেশন কোৰ্টত সেইটো চলিয়ে থাকিব বুলি এটা নিৰ্দেশ আছে। গতিকে সেইটো অহা 19 তাৰিখে চাম কেনেকৈ কি আহে শুনানিটো। আৰু এটা ভাল কথা হ'ল যে যিবোৰ তথ্য তেওঁলোকে ছিংগাপুৰৰ পৰা অনাৰ কথাটো
ডিফেন্স লয়াৰে খুব বেছি জোৰ দি আছিলে সেই কথাটো আজি নাকচ কৰিছে গতিকে অসম পুলিচে যিমানখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আহিছে ছিংগাপুৰত গৈ সেইখিনি নথি পত্ৰই তেওঁলোকে ইতিমধ্যেই দাখিল কৰিছে আৰু সেইখিনি যদি তেওঁলোকে ফাৰ্ডাৰ চেক কৰিব বিচাৰে তেতিয়াহ'লে এটা দিন দিছে 11-12 তেওঁলোকে কেইটামান ডেট দিছে সেইকেইদিনত 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকে চাই ল'ব পাৰিব আৰু তাৰ বাহিৰে নেগেটিভ কথাটো হ'ল শ্যামকানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিঙৰ কথাটো সেইখিনিত কি লুপ হ'ল কিবা এটা থাকি গৈছে সেই বস্তুটো সেইটোৱে বেয়া হ'ল সেইটো আমি কোৰ্টে কৈছে BNSSৰ 107 বিধি উলংঘন হৈছে আৰু ক'ৰবাত নহয় প্ৰতিদিন লেপছ আছে যাৰ কাৰণে প্ৰচিডিউৰ লেপছ টেকনিকেল ইছ্যু সেইটোৱে লুপ হ'লটো সেইটোৱে থাকি গৈছে সেই বস্তুটো সেইবোৰ আৰু যাতে নহওক সেইটোৱে কথা আৰু 19 তাৰিখে চাৰ্জ হিয়াৰিং হ'ব বুলি কথাটো আজি গম পাইছোঁ যিহেতু আমাৰ প্ৰজিকিউশ্যনে সেয়া ষ্টাৰ্ট কৰিব লাগে কিন্তু এটা কথা দেখা গৈছে যে আজি বহু দিনৰ পৰা ডিফেন্স লয়াৰে সেই বস্তুটো বাৰে বাৰে তেওঁলোকে ডিলেইং প্ৰচেছ এটা ইণ্টেনশ্যনেলি কৰিবলৈ চেষ্টা কৰি আছে কিন্তু আমাৰ প্ৰজিকিউশ্যন ৰেডি আছে চাৰ্জ হিয়াৰিঙৰ কাৰণে 19 তাৰিখৰ পৰা হওক তেতিয়া সোনকালে মানে অলপ ক্ষিপ্ৰতৰ হ'ব চাৰ্জ হিয়াৰিং হ'লে তাৰপিছত তেতিয়া মানে কেছটো আগবাঢ়িব আৰু অলপ যিহেতু কেবিনেটত সিদ্ধান্ত লৈছিলে কেতিয়া মানে হ'ব সেইখিনি কথা মই নাজানো সেইটো মোক একো জনোৱা নাই মোক একো কৰা নাই আপুনি কি আশা কৰিছে কিমান দিনৰ ভিতৰত হ'বগৈ পাৰে কাৰণ মই সেইটো নাজানো মই এইবোৰ প্ৰচেছৰ কথাও মই নাজানো যিহেতু মই জানো যে এইটো হাইকোৰ্টত এপিল কৰিব লাগে আৰু এতিয়ালৈকে কৰা হৈছে নে নাই সেই ক্ষেত্ৰত আমাক জনোৱা হোৱা নাই যিমান সোনকালে হয় সিমান সোনকালে ভাল ওপৰত যিটো নিৰ্দেশ আহিছিলে গতিকে সেইটো আমাৰ ছেশ্যন কোৰ্টত সেইটো চলিয়ে থাকিব বুলি এটা নিৰ্দেশ আছে গতিকে সেইটো অহা 19 তাৰিখে চাম আমি কেনেকৈ কি আহে শুনানিটো আৰু এটা ভাল কথা হ'ল যে যিবোৰ তথ্য তেওঁলোকে ছিংগাপুৰৰ পৰা অনাৰ কথাটো ডিফেন্স লয়াৰে খুব বেছি জোৰ দি আছিলে সেই কথাটো আজি নাকচ কৰিছে গতিকে অসম পুলিচে যিমানখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আহিছে ছিংগাপুৰত গৈ সেইখিনি নথি পত্ৰই তেওঁলোকে ইতিমধ্যেই দাখিল কৰিছে আৰু সেইখিনি যদি তেওঁলোকে ফাৰ্ডাৰ চেক কৰিব বিচাৰে তেতিয়াহ'লে এটা দিন দিছে 11-12 তেওঁলোকে কেইটামান ডেট দিছে সেইকেইদিনত 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকে চাই ল'ব পাৰিব আৰু তাৰ বাহিৰে নেগেটিভ কথাটো হ'ল শ্যামকানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিঙৰ কথাটো সেইখিনিত কি লুপ হ'ল কিবা এটা থাকি গৈছে সেই বস্তুটো সেইটোৱে বেয়া হ'ল সেইটো আমি কোৰ্টে কৈছে BNSSৰ 107 বিধি উলংঘন হৈছে আৰু ক'ৰবাত নহয় প্ৰতিদিন লেপছ আছে যাৰ কাৰণে প্ৰচিডিউৰ লেপছ টেকনিকেল ইছ্যু সেইটোৱে লুপ হ'লটো সেইটোৱে থাকি গৈছে সেই বস্তুটো সেইবোৰ আৰু যাতে নহওক সেইটোৱে কথা আৰু 19 তাৰিখে চাৰ্জ হিয়াৰিং হ'ব বুলি কথাটো আজি গম পাইছোঁ যিহেতু আমাৰ প্ৰজিকিউশ্যনে সেয়া ষ্টাৰ্ট কৰিব লাগে কিন্তু এটা কথা দেখা গৈছে যে আজি বহু দিনৰ পৰা ডিফেন্স লয়াৰে সেই বস্তুটো বাৰে বাৰে তেওঁলোকে ডিলেইং প্ৰচেছ এটা ইণ্টেনশ্যনেলি কৰিবলৈ চেষ্টা কৰি আছে কিন্তু আমাৰ প্ৰজিকিউশ্যন ৰেডি আছে চাৰ্জ হিয়াৰিঙৰ কাৰণে 19 তাৰিখৰ পৰা হওক তেতিয়া সোনকালে মানে অলপ ক্ষিপ্ৰতৰ হ'ব চাৰ্জ হিয়াৰিং হ'লে তাৰপিছত তেতিয়া মানে কেছটো আগবাঢ়িব আৰু অলপ যিহেতু কেবিনেটত সিদ্ধান্ত লৈছিলে কেতিয়া মানে হ'ব সেইখিনি কথা মই নাজানো সেইটো মোক একো জনোৱা নাই মোক একো কৰা নাই আপুনি কি আশা কৰিছে কিমান দিনৰ ভিতৰত হ'বগৈ পাৰে কাৰণ মই সেইটো নাজানো মই এইবোৰ প্ৰচেছৰ কথাও মই নাজানো যিহেতু মই জানো যে এইটো হাইকোৰ্টত এপিল কৰিব লাগে আৰু এতিয়ালৈকে কৰা হৈছে নে নাই সেই ক্ষেত্ৰত আমাক জনোৱা হোৱা নাই যিমান সোনকালে হয় সিমান সোনকালে ভাল